এতিয়া তোমালোকে কোৱা খাই কেনেকুৱা লাগিলে? হেল্ল' গাইজ, কি খবৰ আপোনালোক সকলোৱে ভালনে? স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আজি আহিছোঁ আমি খানা খাবলৈ আৰু এয়া আপোনালোকক দেখাইছোঁ। এয়া আমাৰ খানা যোগাৰ কৰিছে, এয়া ভণ্টিহঁত এবাৰ আৰু এয়া খানা মানে বনোৱা নাই, বস্তুখিনি ফাৰ্ষ্ট যোগাৰ কৰিছে। এতিয়া চব খানা খাবৰ কাৰণে নিজৰ নিজৰ কামত ব্যস্ত। এয়া বায়ে বনাব লৈছে চাহ আৰু আমি ভনীয়ে মই আলু কুটি আছোঁ, আলু পিঁয়াজ মানে সেইবোৰ কুটি আছোঁ। এইপিনে আৰু এজনী আমাৰ মানে ভণ্টি আছে, তাইক মানে অকণমান এইবিলাক চম্ভালিব লৈছে, এনেকুৱা উৎপাত কৰে নহয় সিহঁতি। আলু চালু কুটি হৈ গ'ল, এয়া পানী, এয়া বাই চাহ বনাই আছে, এয়া চাহ বনাইছে। তাৰপৰা এয়া ভনীয়ে পিঁয়াজ কুটি আছে, এয়া মাংস গাইছে, এয়া ভনীহঁত এয়া বহি আছে, এইটো উঠিছে গাইছে খিনিৰ মাজত চাহ। এয়া আমাৰ মাংস হৈছে এতিয়া আৰু মানে বনাইছিলে বেছি হৈ গ'ল, দিব বাকী আছে আৰু এতিয়া। তাৰপিছত এহেঁতি খাই আছে টেঙা কাটি যোগাৰ কৰিছে, চাহ খাই হৈ গ'ল। বাকী আৰু দুটা মানে আৰু দুজনীমানক আনিব গৈছে, অকণমান আহিব পৰা নাই, সিহঁতক আনিবলৈ গৈছে, টেঙা খাব। তাৰপিছত এয়া মাংস হ'লেহে আৰু ভাতটো পাতি মইহে ৰান্ধনি। গাইছ মাংস ৰেডি আৰু এয়া চালাডটো হৈ গ'ল কাটি, তাৰপিছত এয়া ভাত বনাই, এয়া ভাতো ৰেডি হৈ গ'ল আৰু তাৰপিছত এয়া মাংস ৰেডি হৈছে, তাৰপিছত এয়া চালাডো ৰেডি কৰিলে। মাংসখিনি উলিয়াই দেখাই দে অকণমান, এনেকৈ সেইটো এয়া সিহঁতি টেঙাও ৰেডি কৰিলে, ৰেড চিলি চিঞৰি নাহিবি ৰ। আৰু এয়া আহি আছে সিহঁতি, অঁ তেতিয়াহ'লে ডিছ হ'লে হৈ যাবগৈ আৰু। এয়া আৰু দুটা এতিয়া অদিতি আৰু শংকৰ আহিবলৈ আছিলে, তাহাঁত দুটা আহি হৈ যাবগৈ ন দিছে। এয়া অকণমান এংগলটো চেঞ্জ কৰি দিছোঁ, এয়া তাহাঁতি একদম টেঙা ভাগ কৰি আছে দেই, চবেই টেঙা ভাগ কৰি আছে। মই এয়া খানা বনোৱাত পূৰা লাগি আছোঁ, মাংস সিজি আছে, ভিডিঅ'টো চাই গৈ থাকক দেই। এয়া বনাই মেলি হৈছে, এতিয়া চব মানে আধা আধি বস্তু এইবোৰ কিবা কিবি কাম আছে সেইবোৰ কৰি মেলি লৈছোঁ, কৰি মেলি বনাই মেলি হৈ গ'ল। এতিয়া সেইখিনিৰ পৰা এইখিনিলৈ বস্তুখিনি কঢ়ি আছোঁ, কাৰণ কেলৈ এইখিনি মাটিখিনি সমান, এইডোখৰ মানে খহা যে খাবলৈ দিগদাৰ হ'ব। এতিয়া বায়ে ভাত চাতবোৰ বাঢ়িছে, বিটাইছে, মই সৰুকেইটাক অকণমান চাই চিতি দিছোঁ, মানে গৰম হৈ আছে ন, তেতিয়া খাব নোৱাৰিব। তাৰপৰা বিটাই মেলি আমি দুজনীও মানে বহিবলৈ মই বহিছোঁ, বাইকো কৈছোঁ বহা বোলে একেবাৰে ভাতটো খাই লওঁ। তাৰপৰা তাইও বহিছে, আমি খাই বৈ লৈছোঁ। এতিয়া পোৱালীকেইটা মানে খাই হৈ গ'ল, তেতিয়া আগতে বহিলে যে মই কৈছোঁ তহঁতি বোলো উঠি গৈছোঁ, মানুহে ভাবিব সিহঁতি ইমান দেৰি খাই আছে বুলি। আমি দুজনী আকৌ লাষ্টতহে বহিছোঁ আকৌ দেই গাইছ, সেইটো কাৰণে মানে আমাৰ দুজনী খোৱা মই মানে সেইফালে চিজিল লগাই আছোঁ যে, তাই সেইটো কাৰণে এইবোৰ চিজিল লগাব দিছোঁ তাইক মানে এইবোৰ। এতিয়া তোমালোকে খাই কেনেকুৱা লাগিলে? মজা মজা নে? এয়া দুজনীমান এইপিনে বহি আছে, ৰ'দ লৈছে। এহেঁতৰ মানে কি এহেঁতি কাম কৰি মানুহৰ কাম কৰি ভাগৰ লাগে আৰু এহেঁতক খাই ভাগৰ লাগিছে, মানে এহেঁতি খাবই নোৱাৰিলে, নষ্টহে কৰিলে এহেঁতি মানে। এহেঁতি মুখেহে খাওঁ বুলি কৈ থাকে, মানে এহেঁতি খাব নোৱাৰিলে, নষ্ট কৰিলে, মাংসও নষ্ট কৰিলে, ভাতো নষ্ট কৰিলে। আৰু যিকে নহওক নষ্ট হ'লেওতো মানে কাৰোলৈ কমকৈ পোৱা নাই ন, সেইটো কাৰণে ভাল লাগিলে। Bye bye guys, আজিলৈ ভিডিঅ'টো সামৰিছোঁ। যদি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই গাইজ।